लामा गाज्रि जानाय आरो डाम्पारनि सहायथावै खारनायनि बेरेखायै नावकाटा सक गेजेराव रायजोफोरा धरना खालामो। बायहाटा सारियालिनिफ्राय बगामाथि थांनाय लामा गेजेराव नावकाटा ओनसोलनि गोबां रायजो राजाफोरा ओंखारबोनानै धरना खालामनायनि जाउनाव गारि मटर खारनाया बन्द जायो। गामि गेजेरजों गान्धी सक फोनांजाबनाय लामाजों गिदिर गारि खारनायखौ बन्द खालामो रायजोफोरा। उनाव रायजोफोरा धरना खालामनाय जायगायाव गरेस्वर थानानि आरो सुवागपुर पुलिस आउटपस्टनि पुलिसनि हानजाजों लोगोसे तामुलपुर जिल्लानि जिल्ला बेंगिरिया नुजाथिनानै थासारिनि सोमोन्दै मिथिनानै लायो। गुबुन फारसेथिं थांनाय 2 दान सिगांनो फुंनि समाव डाम्पार खारनायखौ खुंथायनिफ्राय बन्द खालामनो बिथोन होदोंमोनब्लाबो दिनैसिम मानियाखै होनना ओनसोलनि सुबुङा फोरमायनायजों लोगोसे फरायसालि कलेजाव थांनाय गोबां फरायसाफोरा जेंनानि मोगा-मोगि जाबोदों होनना बुङो आरो डाम्पार खारनायखौ फुंनि 8 रिंगानिफ्राय मोनानि 8 रिंगासिम बन्द खालामनो दाबि खालामो। কেতিয়াবা হয় মাজে মাজে নহয়, কিন্তু বাইদেউ অকল সেইটো নহয়, 7টাৰ পৰা 9টালৈকে ঠিক আছে বন্ধ কৰিছে। আমাৰ ইয়াত কিমানখন প্ৰাইভেট আৰু আপোনাৰ চৰকাৰী স্কুল আছে, কোনোবাখন 12টাত ছুটি দিয়ে, কোনোবাখন 1টাত ছুটি দিয়ে, কোনোবাখন 1টাত দিয়ে, কোনোবাখন 3টাত দিয়ে। তো সেনেকৈ টাইম মতে বন্ধ নিমিলে। তাতে আমাৰ নাওকাটা চকটো যিটো আছে, এখন গাড়ী গ'লে আপুনি কোনোদিনে থাকিব নোৱাৰে। এতিয়া কথাটো হ'ল আমাৰ মানে কিবাকৈ মানুহখিনি মানে যিখিনি মানে আমাৰ মানুহ সেই ইয়াৰ আমাৰ পাব্লিক একদম চাইডেদি আহিলেও তাৰমানে এনেকুৱা মানে ভয়ানকভাৱে আহিব লগা হয়। ধূলি মানে ইফালে মানে স্কুলৰ ল'ৰা ছোৱালী আহিবৰ কাৰণে বহুত অসুবিধা হয়। আৰু যি ইমান ডাঙৰ ডাঙৰ গাঁত আপোনালোকে চাব পাৰে, মানে ইমান ডাঙৰ গাঁত, মানে ইয়াত মানে আমাৰ স্থানীয় MCLA বিধায়ক আছে, বিধায়ক আজিলৈকে আমি ইয়াত দেখা পোৱা নাই। তেওঁলোকৰ এই মানে আমাৰ এই ৰাস্তাটো চকুত নপৰে নেকি? তেওঁলোকৰ ভোটৰ সময়ত আহি পেলাই তেওঁলোকে ইমান ডাঙৰ ডাঙৰ মানে কথা কৈ যায়, খুব ডাঙৰ ডাঙৰ লেকচাৰ মাৰি থৈ যায়। খালি ভোটৰ সময়ত আমাৰ পূব দেফিলিবাসী ৰাইজক লাগে নেকি? বেলেগ টাইমক নালাগে নেকি? এইবাৰ আমি দেখুৱাই দিম, এইবাৰ অনাগত আমাৰ যি নিৰ্বাচন আহি আছে, এই পৰিষদীয় আৰু বিধানসভা যি আহি আছে, আমি ইয়াত মানে আমি এই পূব দেফিলি ৰাইজে প্ৰত্যুত্তৰ ইয়াত আমি দিম। আমি নোহোৱালৈকে আজি আমি ভাবিছোঁ এই যিখিনি ডাম্পাৰ চলি আছে ইয়াত আমি ৰাতিপুৱা 8টা বজাৰ পৰা ৰাতি 8টা বজালৈকে বন্ধ আমি বিচাৰিছোঁ আমাৰ চব ৰাইজে। আৰু ইয়াত যদি এই ৰাস্তাটো এনেকুৱা হৈ থাকে, কোনো পথে ইয়াত আমি ডাম্পাৰ চলিব নিদিম। আমি স্পষ্ট কথা আমাৰ পূব দেফিলি ৰাইজৰ কথা। তেওঁতো আজি আহে, কালি আহে, ধৰক আহি পেলাই মানে কি ৰাস্তাটো চাৰ্ভে কৰি এই বস্তুটো হৈ নুঠে কিয়? তেখেতে ইমান দিন আজি তেওঁতো আজি সমষ্টিত নাই, তেওঁ পানেৰী সমষ্টিত, কিন্তু তেওঁ আজি তেওঁ পানেৰী সমষ্টিত, তেওঁ কিন্তু এইটো গৃহ সমষ্টি আছিলে। তেওঁ এটা টাইমত আজি 20-25 বছৰ তেওঁ আজি সেই মানে হেৰিত থাকি মানে এটা এছেম্বলিত থাকি তেওঁ এই জেগাটো আজিলৈকে ক্লিয়াৰ কৰিব নোৱাৰিলে। কিয় নোৱাৰিলে? তেওঁ ইয়াত ব্যৰ্থতাৰ কাৰণটো কি হ'ব পাৰে? নাওকাটা ৰাইজক বেয়া পায় নেকি? তেওঁ পূব দেফিলি ৰাইজক বেয়া পায় নেকি? পূব দেফিলি ৰাইজক তেওঁক নালাগিব নেকি অনাগত দিনত? ৰাস্তাটো মহৰিপাৰালৈকে বনাইছে, মহৰিপাৰাৰ পৰা এইখিনি অকণমান জেগা আমাৰ দাবী এইটোৱে দাবী, আমাক এই ৰাইজৰ এটাই মূল দাবী, দিনৰ ভাগত ডাম্পাৰ বন্ধ হ'বই লাগিব। ৰাতিপুৱা 8টাৰ পৰা ৰাতি 8টালৈকে ডাম্পাৰ কোনো কাৰণত চলিব নোৱাৰে। পুলিচ প্ৰশাসন বা ফৰেষ্টে যদি পইচা পাতি লৈ মেনেজ কৰি ডাম্পাৰ চলাই আছে, আমাৰ ক'ব লগা নাই। আমি কিন্তু ৰাইজে চলিব নিদিওঁ, আমি সদায় প্ৰতিবাদ কৰিম। আজি জাষ্ট মাত্ৰ আমাৰ আৰম্ভণিহে। ইয়াৰ পিছত যদি তেওঁলোকে বন্ধ নকৰে, আমি নিজে বন্ধ কৰিম। ইয়াতে এইটো ৰাস্তাত আমি ডাম্পাৰ চলিব নিদিওঁ। আৰু যিখিনি ৰাস্তাত ডাম্পাৰ চলে, এটা বস্তু চাওক আপোনালোকে, এই সুৱাগপুৰ উবাৰীৰ পৰা ইপিনে ডাম্পাৰখিনি চলে, ইফালে ৰাস্তাখিনি ভাঙি আছে। তেওঁলোকে ইউটি ৰোডেদি যাওক, নেশ্যনেল হাইৱেদি যাওক, এইটো PWDহে। ইয়াৰ পৰা আমাৰ এই বেয়া ৰাস্তাত এনেকুৱা সমস্যা হয়। আৰু এইটো যিটো এটা কি কয় আপোনাৰ এই 7:30টাৰ পৰা 9টালৈকে যিটো বন্ধৰ নিৰ্দেশ, এইটো আজিৰ পৰা 2 মাহ আগতে DC ছাৰে দি থৈ দিছিলে, কিন্তু এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই। যোৱাকালি এই আমাৰ সুৱাগপুৰ IC ছাৰে গম পাই কিনে কালি বন্ধ কৰিছে, আজি গাড়ী চলি আছে। আমাৰ ৰাইজৰ কথা বা আমাৰ যিখিনি মানে ইয়াত ভুক্তভোগী ৰাইজ, আমি গম পাওঁ কেনেকৈ চলি আছোঁ। এখন গাড়ী গ'লে তাৰে পিছত যাব নোৱাৰা অৱস্থা। যিখিনি ডাঙৰ মানুহ আছে তেওঁলোকে গ্লাছ দবাই কিনে AC লগাই আহি থাকে। এই বস্তুটো তেওঁলোকে বুজি নাপায়। আজি ৰণেন নাৰ্জাৰী ছাৰে এইপিনে আহি থকা মানুহজন তেওঁ ফিৰি কিনে গাঁৱৰ ভিতৰেদি তেওঁ ঘৰত গৈছে। তেওঁ কিয় পলাব লগা হৈছে আজি এনেকুৱা? তেওঁৰ নিজৰ সমষ্টি আৰু তেওঁলোকে কি কৰিছে? অলপ দিন আগতে শিলবালাৰ ৰাজনীতি, গোটেই ৰাস্তাটোত শিলবালা ছিটাইছে। ডাম্পাৰ এখন গ'লে শিল ছিটকি যায়, বাইকত পৰে, বেটাৰী ৰিক্সাত পৰে, দোকানত পৰে। এইবিলাকৰ ৰিক্স কোনে ল'ব? আমাৰ মূল কথা এটাই, ৰাতি 8টা বজাৰ পিছত তেওঁলোকে যিমান চলি থাকক, ৰাতিপুৱা 8টাৰ পৰা ৰাতি 8টালৈকে ডাম্পাৰ বন্ধ হ'বই লাগিব। তেওঁলোকে ক'ত কেনেকৈ তেওঁলোকৰ নিজা অংক মেনেজ কৰি থৈছে, তাত আমাৰ ক'ব লগা একো নাই। ইটো ৰাস্তাত কিমান ডাম্পাৰ চলে চবেই দেখা পাইছে, ৰাইজেও দেখা পাইছে, কিন্তু তেওঁলোকে দেখা পাই চবে চকু মুজি আছে। আমি অতিষ্ঠ হৈ আজি ওলাই আহিছোঁ। আমাৰ এটাই মূল দাবী, দিনৰ ভাগত ডাম্পাৰ আমি চলিব নিদিওঁ। ৰাতি তেওঁলোকে চলাই যাক য'ত যি মেনেজ কৰে, আমাৰ ক'ব লগা একো নাই।